হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ আমি সন্ধিয়াখিনি টাইমত বাহঁতৰ ঘৰলৈ বুলি। বাহঁতৰ ঘৰ নামৰূপতে, সেই গতিকে আমি গৈ আছোঁ আৰু খোজকাঢ়ি। মই অকলে নহয় আকৌ দেই, ৰ'ব দেখাই আছোঁ কোন কোন গৈছে। মোৰ লগত গৈছে বা আৰু ভণ্টি। এই সকলোজনী মোৰ বা নহয় আকৌ দেই, ভণ্টিহে। বা মই ভণ্টিক গৈ আছোঁ বাহঁতৰ ঘৰলৈ বুলি। এই ঠাইকণ মোৰ বিৰাট প্ৰিয়, মানে মোৰ প্ৰিয় ঠাই। সেই গতিকে মই ক্লিপ এটা লৈ থ'লোঁ আৰু খোজকাঢ়ি গৈছোঁ যেতিয়া ভিডিঅ'টো বনিবই, আমাৰ ৰিলচ বনি গ'ল। মোৰ ভণ্টি চবৰে ৰিলচ বনাওঁতে আমাৰ ৰাতিয়ে হৈ গ'ল চাওকচোন। আৰু এয়া যিহেতু বেটী আছে, বেটীৰ কাৰণে কিবা এটা লৈ লৈছোঁ আমি খাবলৈ। তাৰপাছত পালোহি আৰু বাহঁতৰ ঘৰ। তাৰপিছত ৰ'ব, বা ওলাই আহিবহে। আৰু এইয়া হৈছে আমাৰ মৰম লগা বা এজনী, হাঁহি ওলাই আহিছে। আৰু মই বেটি কৈ আছিলোঁ যে এইয়া হৈছে আমাৰ বেটীজনী, বাৰ ছোৱালী। সিদিনা কোলাতে আছিলে চাওকচোন, এতিয়া ইমান সোনকালে ডাঙৰ হ'ল, তাই খোজকাঢ়ি দৌৰি ফুৰিব পাৰে। বাপেকৰ লগত তৰ্কাতৰ্কি লাগি আছে, চিপছ খাই আছে যে বাপেকে ধমকি দিছে সেইকাৰণে। আৰু এইয়া আমাৰ এখেতে খাব নোপোৱাৰ নিচিনা বহি ল'লে আৰু বায়েকৰ ঘৰত, চাহ খাই আছে। আৰু দুইজনী বহুত দিনত লগ পাইছে, হাঁহি কথা পাতি আছে। আৰু ঘপককৈ টিভিটো চাওঁতে চাওকচোন কোন ওলাই গ'ল। এয়া হৈছে আমাৰ বাৰ এখন শ্বৰ্ট ফিল্ম আছিল, চাপৰি নামৰ। আপোনালোকে যদি চোৱা নাই, ইউটিউবত পাই যাব, চাপৰি বুলি চাৰ্চ কৰিলে হৈ গ'ল। আৰু বা ভাগৰ কেৰেক্টাৰ আছিল মৌচুমী। আৰু এইয়া হৈছে আমাৰ মৌচুমীগৰাকী। আৰু মোৰ বহি আমনি লাগিলে, সেই গতিকে বাহঁতৰ ৰুমত আহি অকণমান ৰেষ্ট লওঁ বুলি ভাবিলোঁ। সেইকাৰণে ভিতৰলৈ আহি এইয়া চাওকচোন, মই বহুত শকত হ'লোঁ ন আগতকৈ? কমেণ্ট কৰি জনাবচোন। আৰু গৈ বাহিৰত দেখিছোঁ যে ইহঁত দুইজনী কান্দি টিভি চাই আছে। তাৰপিছত আহি গ'ল সেইকণ সময়, আমাৰ খানা ৰেডি। টেষ্টি খানা, বাই বিৰাট টেষ্টি খানা বনায়। আমি খাইছোঁ চিকেনৰ লগত। আৰু আমাৰ বা যিহেতু নিৰামিষভোজী, সেইকাৰণে নিৰামিষ খাইছে। আৰু এয়া ৰাতি শোৱা টাইমত আমি যিহেতু থাকি যাওঁ বুলি ভাবিলোঁ, আৰু থাকিয়ে গ'লোঁ। আৰু আজি ব্লগটো ইমানতে খতম কৰিছোঁ, বাই বাই।